পৰা ৱাকপুৰ আত্ৰিঘাট এফালে গড়েশ্বৰ মুকুন্দপুৰ ইমান দূৰৰ পৰা কৰিশ্মা চাৰ কাৰণে মানুহ গৈছে। এইটো কি কৰিছে দেখছি না, বেয়া নালাগিব। কোনোবাই কি কৰিছে, বাইকখন এনেকৈ বহিছে, বহি কিনে চাবি দিয়ে এনেকৈ এনেকৈ ঘূৰাই ৰখি আছে। যাই দিম কি বন্ধু লাগছিল যাওঁ ব্লগটোত আপোনালোকক কৈছিলোঁহে, মানে কৈছিলোঁ কি যাওঁ চাইছে আপোনালোকে, মানে কৈছিলোঁ কৰিশ্মা আহে বুলি, তাকলৈকে যাওঁ। কিন্তু বাকী যদি কৰিশ্মা আহে আজি চেলফি হ'ব গেৰাণ্টি আছে। আৰু গাইজ কৰিশ্মা ৰাজ হয় ন, আৰু কৰিশ্মা কোন গম পাইছি নাই, পে 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 এই কৰিশ্মা এই বলিউড এক্ট্ৰেছ নাই সেইটোৱে। আৰু বাকী কৰিশ্মা মোৰ ক্লাছ সকলো আহি যাব আজি ক্লাছ। ক'ত যা দস্তি হা পেপে পে নাচা পেপে কিয়া হা কিয়া শুনে তই যা, মই বাইক লৈ যাম। এতিয়া মেল নাই শুনছা নাই, এটা চাইড লাগ, এটা বকি থাকি লাভ নাই। বোলে চাওঁ কৰি আছো এই চাওঁ লেটছ গো। আমাৰ কাৰণে ৰখি আছে, যাই দিম কি বন্ধু লাগছিল বন্ধুল মানে শ্ৰী শ্ৰী মন্দিৰ পৰিচালনা সমিতি কলবাৰী ডাকনাওকটা জিলা বাক্সা বিতৰণী পৰিৱেশন কৰা নাগাৰা নামৰ ন শৈলীয়ে নিশ্চয়কৈ দৰ্শকক আমোদ যোগাবলৈ সক্ষম হৈছে। সেয়েহে হয়তো হৰিৰ নাম পৰিৱেশন কৰি জনপ্ৰিয়তাৰ উচ্চ শিখৰত আহৰণ কৰি আপুনি ৰাইজৰ শিল্পীৰূপে প্ৰতিভাত হৈছে। ফাইনেলি কৰিশ্মাক চাই আহিলোঁ গাইজ। ইমান ভাল লগা নাই, মাতটো ইমান ঠিক নহয়, কিন্তু চাইজটো বঢ়িয়া আছে, কিন্তু ঠকটো ধুনীয়া আছে। বাকী অহাৰ কাৰণটো হ'ল তাৰ পৰা এৰি আহিব লগা হ'ল, বাইকখন অলপ প্ৰব্লেম হৈছে। কি প্ৰব্লেম দেখাই আছোঁ, গড়েশ্বৰ যাই আছোঁ দেখাই আছোঁ মানে গাইজ গড়েশ্বৰ কিয় যাই আছোঁ মই দেখাই আছোঁ। আছে ৰখি দিছে মই দেখাই আছোঁ গড়েশ্বৰ কিয় যাই আছোঁ। আৰু বাকী কৰিশ্মাক চাই আহিলোঁ, মানে কিমান ভইচটো ইমান সাজ লগা নাই। বাকী আগতে ক'লোৱে আমাৰ বিহু মানে গড়েশ্বৰ যাৱাৰ কাৰণে একদম চিৰিয়াছ গাইজ, মই দেখাই আছোঁ আপোনালোকে চাওক। এইটো কি কৰিছে দেখছি না, বেয়া নালাগিব। কোনোবাই কি কৰিছে, বাইকখন এনেকৈ বহিছে, বহি কিনে চাবি দিয়ে এনেকৈ এনেকৈ ঘূৰাই ঘূৰাই এইটো খতম কৰি পেলাইছে। এইটো কৰাত চাই যদি মোকে এটা ক্লাছ চিমাত দিলে বেয়া নাপালোঁ, গাড়ীত এইগিলা নহয়।
চাল্লা কোন অসাতে করছে জানো না কচোন তই গাড়ী এগিলা গেলা বাকী তাকে মানে ইটো মানে ঠিক কৰিব যাওঁ আৰু বাকী বাইকখনত ইনষ্টাগ্ৰাম হোল্ডাৰটো আৰু প্লাছ চেনেলটোৰ নামটো লিখি আনো নে গাইছ অলপ দেখাই আছোঁ তাকে লিখি দেখাই আছোঁ বাকী চব পোৱাটো গাইছ আৰু পে 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 আৰু গাইজ বৰষুণক চাৱাৰ কাৰণে কিমান দূৰৰ পৰা মানুহ চিন্তা কৰিব বাঙালীৰ পৰা ৱাকপুৰ আঠুচিঘাট এফালে গড়েশ্বৰ মুকুন্দপুৰ ইমান দূৰৰ পৰা বৰষুণক চাৱাৰ কাৰণে মানুহ গৈছিল তাই আমত দিব নোৱাৰে ৰাইজখিনি বেয়া কথা হ'ব যি মানে ইমান দিনে টিভি দেখা পাই আছিল ভাল পাই আছিল পেপে তালে বজাই থাকে আজি লাইভত দেখা পাই মানে মোৰ বোধেৰে কৈছোঁ কিন্তু মানে মোৰ বোধেৰে মই ইমান ভাল পোৱা নাই বাকীলে আৰু ৰাইজে কি পায় নাজানো আৰু ভাল পায় ভাল মানে কি ভাল পোৱা নাই কি আৰু মই নাম চাম এনেকুৱা নাচাওঁ সেই ক্ষেত্ৰত ভাল পোৱা নাই বুলিও কৈছোঁ বাকী আৰু বেলেগকৈ হওক নালাগে আৰু সেই আৰু প্ৰজন্ম উঠি যাব লাগে সদায় আছোঁ খাবলৈ গেছ বলক কিমান আৰু বুজাওঁ মইহে বুজা নাযাব অলপমান বুজাব লাগে বৰ্তমান গড়েশ্বৰ পালোঁ গাইজ তালৈকে যাই লওঁ যাই কিনে লগ পাইছোঁ দিয়ক এই ট্ৰেইন লাইন পূৰ্বতে লাইন আহি পালোঁ RD বাইক কাৰ মডিফিকেশ্যন কামখিনি কৰি লওঁ চাই থাকক Kalau kau sini mau garis dia nak kau arsi nak kau. Salam alaikum. নামটো হেৰি GT ব্লগছ লগতো আছে লগতো আগফালে আছে এটা সৰুকৈ লগ কৰি দিলে GT ব্লগছ বাকী সেইটো হ'ল এতিয়া বৰ্তমান নামটো আছে নামটো কৰি লওঁ নামটো কৰি দেখাই আছোঁ গাইছ হেলমেটৰ কালেকশ্যন আছে ধুনীয়া GT JI G নহয় J JI TI GT Blocks PLOGS ওকে এইটো লগতো তো রেডি রাখো হ্যাঁ না এইটো ডিজাইনটো ভালকৈ দিয়ে ভালকৈ দিয়ে এইটো চাওঁ আৰু থাকোঁ বেছ কালাৰটো কি হ'ব কলা গাড়ী বগাই দিলে চবখনে বগাই দে বাকী কামটো কৰি আনিলোঁ গাইজ এইটো চাক লগতো কেনে আছে ফোন কৰি জনাব GT ব্লগছ ইউটিউব লগো আৰু অলৰেডি এইটো আগৰ পৰা এইটো অলৰেডি আছে বাকী এইটো যোনটো ক্লিয়াৰ হৈছিল এইটো ঠিক কৰিলোঁ বাই গাইজ কেনে লাগিছে ফোন কৰি জনাব বাকী যাই থাকোঁ কৰিশ্মা ৰহি আছে
বলো গাইছ কৰিশ্মা ৰখি আছে আমাক লাগি চলো গাইছ কৰিশ্মা পেপে